নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতিকা এডুকেয়াৰ এণ্ড ব্লগ চেনেলটো মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ টিকটক ইউজাৰসকলৰ বাবে এটা সুন্দৰ বতৰা। গতিকে এই জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আগন্তুক দিব লগা নতুন নতুন ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পায়। ইতিমধ্যে আমি গম পাইছোঁ যে দেশত টিকটকৰ লগতে 59টা চীনা এপ আচলতে বন্ধ কৰি দিয়া হৈছে। গতিকে এই টিকটকৰ সলনি ব্যৱহাৰ কৰিবৰ বাবে আমাৰ এটা নতুন এপছ লৈ অহা হৈছে। লাডাখৰ LACত বৃদ্ধি হোৱা সংঘাতময় পৰিস্থিতিৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভকেল ফৰ লোকেললৈ আহ্বান জনাইছিল, যাৰ পৰিপ্ৰেক্ষিতত দেশত নিষিদ্ধ হোৱাৰ পূৰ্বেই বহুতো ভাৰতীয়ই নিজৰ মোবাইলত এই চীনা এপছবিলাক আনইনষ্টল কৰি ভাৰতৰ জনপ্ৰিয় এপটো ডাউনলোড কৰিছিল। চীনা সামগ্ৰীৰ বহিষ্কাৰৰ আহ্বান চলি থকা সময়তে ছ'চিয়েল মিডিয়াৰ যি টিকটক ইউজাৰ আছিল, সেই টিকটক ইউজাৰসকলে খুব কম পৰিমাণে টিকটকত ভিডিঅ' বনোৱা দেখা গৈছিল। আৰু তাৰ পৰিৱৰ্তে যিহেতু ভাৰতত এটা নতুন এপছ খুলিবৰ বাবে যোজা চলাইছিল, আৰু নতুন এপছটো খোলাৰ লগে লগে ভাৰতৰ লাখ লাখ মানুহে কিন্তু সেই টিকটকৰ সলনি এই এপছটো ব্যৱহাৰ কৰিব ল'লে। আৰু এই এপছটোৰ নাম হৈছে চিংগাৰী এপছ। টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত মতে এই চিংগাৰী এপছ ছত্তীশগড় ডেভেলপাৰে প্ৰস্তুত কৰা ভাৰতীয় টিকটকৰ সংস্কৰণ। এই এপ এতিয়া ডিজিটেল এণ্টাৰটেইনমেণ্টৰ জগতত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। চিংগাৰী এপৰ চিফ অৱ প্ৰডাক্টৰ সুমিত ঘোষে বাতৰি কাকতখনৰ আগত প্ৰকাশ কৰা মতে উৰিষ্যা আৰু কৰ্ণাটকৰ ডেভেলপাৰ্ছ এই এপৰ সৈতে জড়িত, আৰু প্ৰায় 25 লাখ লোকে এই পৰ্যন্ত এই এপ ডাউনলোড কৰিছে। ঘোষৰ মতে চিংগাৰী এপ গুগল প্লে ষ্ট'ৰত 2018 চনত আহিছিল, কিন্তু ব্যৱহাৰকৰ্তাৰ চাহিদা মনত ৰাখিয়ে এই এপ প্ৰস্তুত কৰা হৈছে। ঘোষৰ দাবী, টিকটক এপৰ পূৰ্ব বিকল্প হিচাপে ভাৰতত প্ৰস্তুত কৰা চিংগাৰী এপেই একমাত্ৰ এপ। এই এপ ইংৰাজীৰ বাহিৰে ভাৰতৰ অন্যান্য আঞ্চলিক ভাষাত উপলব্ধ। কেনেকৈ কাম কৰে চিংগাৰী এপে? চিংগাৰী এপৰ ভিডিঅ' আপলোড আৰু ডাউনলোড কৰিব পৰা যাব। ইয়াৰ বাহিৰেও আমি এই এপত বন্ধুৰ সৈতে শ্বুটিং কৰিব পাৰিম, নতুন মানুহৰ সৈতে কথা পাতিব পাৰিম, ফিডৰ জৰিয়তে ব্ৰাউজিঙৰ লগতে হোৱাটছএপৰ ষ্টেটাছ, ভিডিঅ', অডিঅ' ক্লিপছ, জিআইএফ ষ্টিকাৰ এণ্ড ফটোৰ সৈতে ক্ৰিয়েটিভিটি কৰিব পৰা যাব। গতিকে বন্ধু বান্ধৱীসকল, টিকটক নাই, ড'ন্ট মাইণ্ড, আপোনালোকে তেন্তে ডাউনলোড কৰিব পাৰিব আমাৰ এই চিংগাৰী এপটো। গতিকে বন্ধু বান্ধৱী, আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ধন্যবাদ।